তুমি সদায় সদায় এসোপা কেলে গিলি আহানো মই যে বৰ বেয়া পাওঁ দেই এৰি দিব নোৱাৰা নেকি বাৰু মই এৰি দিলে তুমি কি কৰিবা এৰি দিলে মই সুখতে পাগলিয়ে হৈ যাম গোটেই এইটো ঘৰতে মই এৰি দিয়া নাই মানুহে পাছত কব তেওঁ মানুহজনী চাই ইমান ধুনীয়া কিন্তু পাগলী কি কৰে মই খাই গৈ আছো গুড নাইট তুমি বহুত কথা নাজানা আজিকালি মানুহক সহজতে ইয়েছ কৈ দিব নালাগে সদায় নো ক'বলৈ শিকিব লাগে তেতিয়া নিজৰ সদায় ভেলুটো বাঢ়ে ঠিক কথা ক'লা দেই তুমি কিন্তু ময়ো মোৰ ভেলুটো বঢ়াব লাগিব আজিৰ পৰা তুমি যদি মোক চাহ দিয়া বুলি কোৱা মই নো বুলি ক'ম ভাত দিয়া বুলি কোৱা নো বুলি ক'ম কাপোৰ ধোৱা বুলি কোৱা নো বুলি ক'ম মই নিজৰ ভেলুটো বঢ়াব লাগিব ন ভাল কথা এটা শিকাই দিলা কিন্তু তুমি মোক দেই ইমান দিনে মোৰ ভেলু একোৱে নাছিলে এতিয়া পৰা চাবা মোৰ ভেলুটো কেনেকে বাঢ়িব ভগৱান কি শিকালো এজনী মোক বচা নো নো নবচাও তোমাক মৰি যোৱা তুমি মোৰ ভেলুটো বঢ়াব লাগিব ন আজিৰ পৰা চব নো তুমি বহুত কথা নাজানা আজিকালি মানুহক সহজতে ইয়েছ কৈ দিব নালাগে সদায় নো ক'বলৈ শিকিব লাগে তেতিয়া নিজৰ সদায় ভেলুটো বাঢ়ে ঠিক কথা ক'লা দেই তুমি কিন্তু ময়ো মোৰ ভেলুটো বঢ়াব লাগিব আজিৰ পৰা তুমি যদি মোক চাহ দিয়া বুলি কোৱা মই নো বুলি ক'ম ভাত দিয়া বুলি কোৱা নো বুলি ক'ম কাপোৰ ধোৱা বুলি কোৱা নো বুলি ক'ম মই নিজৰ ভেলুটো বঢ়াব লাগিব ন ভাল কথা এটা শিকাই দিলা কিন্তু তুমি মোক দেই ইমান দিনে মোৰ ভেলু একোৱে নাছিলে এতিয়া পৰা চাবা মোৰ ভেলুটো কেনেকে বাঢ়িব ভগৱান কি শিকালো এজনী মোক বচা নো নো নবচাও তোমাক মৰি যোৱা তুমি মোৰ ভেলুটো বঢ়াব লাগিব ন আজিৰ পৰা চব নো মাইকী মানুহৰ কপালতহে সদায় পইচা পাতি থাকে মতা মানুহৰ কপালত পইচা পাতি নাথাকে আকৌ তেতিয়াহ'লে সেই বিয়া নপতাকে যে কিছুমান যে বৰলা মানুহ থাকে বহুত ধনী এইবোৰ মানুহ কেনেকে ধনী হয় কি হ'ল মুখাৰ মাতটো বন্ধ হৈ গ'ল যে এডোখৰতে আছিলে ঘৰটো পাই এই বাইদেউকে সুধোচোন বাইদেউ এই কথা এটা সুধিবলৈ আছিলে মানে আপুনি মোক ঠিকনা এটা জনাব লাগিছিলে ক'ত হয় অলপ সোনকালে ক'ব মই মানে কথাবোৰ সোনকালে পাহৰি যাওঁ হয় নি কওকচোন ঠিকনাটো কি ঠিকনা এনেকুৱা মানুহ থাকিব পৃথিৱীত অচিনাকি মানুহক মাতি দিয়ে মানুহজনীয়ে লুকাই থাকিম বুলি কৈছিলে আৰু যদি মই বিচাৰি পাওঁ মাকৰ ঘৰলৈ নাযাওঁ বুলি কৈছিলে এতিয়া ক'ত গ'ল বাৰু ক'ত গ'ল হয় মানুহজনী দাদা আপুনি মোৰ মানুহজনী দেখিছিলে নি লুকাই থাকিম বুলি কৈছিলে মই বিচাৰি পোৱা নাই দাদা আপোনাৰ দাড়িখিনি কাটিবচোন মতা লাগিছে হেৰা ভনীয়েৰক কিন্তু চম্ভালিবা দেই কেলে আকৌনো কি কৰিলে তাই অথনি তাইৰ লগৰ কেইজনীমান আহিছিলে সুধিলে বৌৱে কি কৰে তাই কি কৈছে জানা বৌ বোলে হাউচ ৱাইফ হেনো মই কিবা তোমাৰহে ৱাইফ ন মই হাউচ ৱাইফ নহয় अरे क्या क्या करूं मैं इसका क्या करूं তাইক মই ক'ব লাগিব কথাটো কেলেনো তোমাক জোকাই থাকে জানো মই কম তাইক ভালকে দেই হ'ব যোৱা এতিয়া তুমি ভিতৰত তুমি অকমান তোমাৰ বান্ধৱীৰ ঘৰতে বহা মোক লগৰ এজনে ফোন কৰিছে মই পটককে গৈ আহিম তুমি কিন্তু 8টা বজাত মোক নিবলৈ পাবহি লাগিব আকৌ এতিয়া কেইটা বাজিলে এতিয়া 7:45 হৈছে মই যাওঁতে 15 মিনিট লাগিব দেখোন তেতিয়াহ'লে তুমি কিন্তু 8:30 মোক নিবলৈ পাবহি লাগিব আৰু যদি মই নাপাওঁহি তেতিয়া মই ল'ৰা লৈ অকলে ঘৰলৈ গুচি যাম তুমি অকলে বাহনীখন পাৰ হৈ কেনেকে যাব পাৰিবা
তোমাৰ গাত যদি ভূত লাগে সেইটো সময়ত মোৰ গাত ভূত নালাগে, মইহে ভূতৰ গাত লম্ভিম, যিটো খঙত যাম। তেন্তে মই দেৰি নকৰোঁ নেকি, সোনকালে গৈ আহোঁ দেই। তুমি বহা, মই 8:30 বজাৰ আগত পাই যাম। শুনা, মোৰ পাৰ্চত 5,000 টকা আছিলে, কি হ'ল নাই যে? বেংকত ডিপজিট হৈ গ'ল। বেংক? কি বেংক? বেংক অফ ৱাইফ। তোমাক কোনে ডিপজিট কৰিব কৈছিলে বেংক অফ ৱাইফত? মই কৈছিলোঁ নেকি? হ'লেও এতিয়া মোক উলিয়াই দিয়া। এই বেংকটোত পইচা ডিপজিটহে হয়, উইথড্ৰ কৰিব নোৱাৰি। শুনা, মোৰ পাৰ্চত 5,000 টকা আছিলে, কি হ'ল নাই যে? বেংকত ডিপজিট হৈ গ'ল। বেংক? কি বেংক? বেংক অফ ৱাইফ। তোমাক কোনে ডিপজিট কৰিব কৈছিলে বেংক অফ ৱাইফত? মই কৈছিলোঁ নেকি? হ'লেও এতিয়া মোক উলিয়াই দিয়া। এই বেংকটোত পইচা ডিপজিটহে হয়, উইথড্ৰ কৰিব নোৱাৰি। ওলাই যোৱা নেকি? অঁ, এইটো লোৱাচোন, বিলাহী লৈ আহিবা। আৰু কিবা লাগিব নেকি? হেৰি কৰিবা, জিকা আধা কেজি লৈ আহিবা। না, আলু আনিবা, আলু 2 কেজি আনিবা। আৰু কিবা? জলকীয়া নাই। হেৰি কৰিবা, আৰু বেঙেনা লৈ আহিবা, পুৰি পিনে পিটিকা বনাই দিম। আৰু কিবা বাকী থাকিব জানো? বাকী থকাকেইটা তুমি লগত ৰাখি দিবা, মোক ঘূৰাই দিব নালাগে। তোমাৰ ভুল আছে, বাকী থাকিব। বাকী থকা পইচাকেইটা মই 2 বিঘামান মাটিও কিনিব পাৰিম। অঁ, আৰু তোমাক যে এই সোণৰ চেন লাগে কৈ আছা, তোমালৈ সোণৰ চেন এডালো গঢ়াই আনিব পাৰিম। অঁ, আৰু নতুন গাড়ী এখন লাগে বুলি কৈ আছে নহয়, গাড়ী এখনো কিনিব পাৰিম মই। এই 50 টকাই গোটেইখিনি পাৰিম। পৃথিৱী একো কথা নাজানো। আলু গুটি কেজি 40 টকা, শাক পাচলি পোৱা 30 টকাৰ তলত একো নাই। কথা ক'বলৈ আহে। बेकार है भैया, मैं तो टूट गया।